নমস্কাৰ বন্ধুসকল, সকলোকে জিত আছাম ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, কিছুদিন আগতে মই এটা ভিডিঅ' বনাইছিলোঁ যে লোৱাৰ আছামৰ ইণ্ডিয়ান আৰ্মিৰ ৰেলী কেতিয়া হ'ব, আৰু সেইটো একজেক্টলি নটিফিকেশ্যন ৰিয়েল হয় বন্ধুসকল, সেইটো ফেক নহয়। তো নটিফিকেশ্যনখনত উল্লেখ কৰা মতে ৰেলীটোৰ যিটো ডেট আছিল, সেই ডেটটো দিয়া হৈছিল আপোনাৰ 10 মে'ৰ পৰা 29 মে'লৈ, যিটো লোৱাৰ আছামৰ কেইখনমান ডিষ্ট্ৰিক্টৰ অনুষ্ঠিত হোৱাৰ কথা আছিল। তো বন্ধুসকল, এতিয়া কি হয়, যিহেতু এপ্ৰিলৰ মাহ পৰিলেহি, ঠিক আছে, আৰু মে' 10 তাৰিখৰ পৰা ৰেলীটো অনুষ্ঠিত হ'ব। তো আজিতো এপ্ৰিলৰ 4 তাৰিখ, ঠিক আছে। তো ইণ্ডিয়ান আৰ্মিৰ যিটো ৱেবছাইট আছে তাত কোনো ধৰণৰ নটিফিকেশ্যন এতিয়ালৈকে প্ৰকাশ পোৱা নাই, ঠিক আছে। তো বন্ধুসকল, যেতিয়া নটিফিকেশ্যনখন পাইছিলোঁ তেতিয়া তাত মানে এয়াৰো যিটো আমাৰ হেডকোৱাৰ্টাৰ আৰ্মিৰ যিটো এয়াৰো হেডকোৱাৰ্টাৰ হয়, সেইটো মনত ৰাখিব, সেইটো নাৰেংগীত আছে। তো তাৰ মানে যিটো ষ্টাম্প মাৰা আছিল, ঠিক আছে, তো অফিচিয়েলি হয়। তো কিয় অহা নাই সেইটো এতিয়ালৈ কনফাৰ্ম নহয়, কাৰণ আজিকালি মানে একজেক্ট ডেটবিলাক ফিক্স কৰি কৈ দিব নোৱাৰা হৈ গৈছে। কিয় মানে আপোনালোকে চাওক, SSC GDৰ 25 মাৰ্চৰ পৰা এপ্লাই হ'ব লগা আছিল, ঠিক আছে। বহুত দিন আগতে এইটো এনাউন্স কৰি থৈ দিছে, কিন্তু যিটো 25 মাৰ্চটো গ'লে 30 মাৰ্চো গ'ল, কিন্তু এতিয়ালৈ এপ্লাই হোৱা নাই SSC GDৰ, ঠিক আছে। তো সেইটো বেলেগ কথা, কাৰণ কিহৰ কাৰণে কৰা নাই সেইটো তেওঁলোকে গম পাব, কাৰণ বহুত ডাঙৰ ভেকেঞ্চিও হয়, তো বিভিন্ন কাৰণ থাকিব পাৰে। বন্ধুসকল, লোৱাৰ আছামৰ যিটো ইণ্ডিয়ান আৰ্মিৰ ৰেলী, এতিয়া কনফিউজত আছোঁ, সেইটো কেতিয়া হ'ব ডেটটো এতিয়ালৈ হোৱা নাই। কাৰণ যদি আহিব লগা থাকিল হয়, এতিয়ালৈকে অনলাইন এপ্লাই খুলি দিলে হয়, ঠিক আছে বন্ধুসকল। কাৰণ চাব, অইনকেইবাৰ যেতিয়া ইণ্ডিয়ান আৰ্মিৰ ৰেলী হয় প্ৰায় 1.5 মাহ ধৰি অনলাইন চলি থাকে, অনলাইন প্ৰক্ৰিয়া। তো এইবাৰতো 1.5 মাহ কেনেকৈ, এতিয়াতো 4 তাৰিখ হ'ল আজি, তো 10 মে'ৰ পৰা ৰেলীটো অনুষ্ঠিত হ'বই, ঠিক আছে। তো 1 মাহো নাথাকিব, 1 মাহৰ প্ৰায়, তো 1 মাহো নাথাকিব, ঠিক আছে। আকৌ ইফালে এডমিট আহিব থাকে, এডমিট অহাৰ এসপ্তাহ পাছতে প্ৰায় ৰেলীটো আৰম্ভ হয়, ঠিক আছে। তো সেই ডেটটো এতিয়া একজেক্ট হয়নে নহয়, সেইটো একজেক্টলি ডেট হয়নে নহয়, তো এইটো কনফাৰ্ম নহয়। অফিচিয়েলি যেতিয়া আকৌ ন'টিচ মাৰিব তেতিয়াহে ক'ব পৰা যাব। তো বহুতে কমেণ্ট কৰি আছিলে যে এপ্লাই কেতিয়া হ'ব, তো এপ্লাই কেতিয়া হ'ব সেইটো কোৱাটো টান হৈ পৰিছে আজিকালি। কাৰণ আপোনালোকে চাব, আমাৰ অসমত কৰোণা নাই, বাহিৰা যিবিলাক ৰাজ্য আছে তো প্ৰায় কৰোণা আকৌ আৰম্ভ হৈ গৈছে, ঠিক আছে। তো কোনো ধৰণৰ এতিয়া ৰেলীবিলাক বন্ধ কৰি দিব পাৰে। তো যদি বন্ধ কৰি দিয়ে আমিয়ে দুৰ্ভাগ্য হ'ম, বা মই ৱেইট কৰি আছোঁ, বা মোৰ দৰে বহু ল'ৰা ৱেইট কৰি আছে যে অপেন ৰেলী দিবৰ বাবে। তো আমি দুৰ্ভাগ্য হ'ম। 2020 দিব নোৱাৰিলে, বয়সটো কোনো ধৰণৰ ৰাহি কৰি দিয়া নাই, যেনিবা আপোনাৰ 21 বছৰ হৈছে, ঠিক আছে। কাৰণ আপোনালোকে কৰোণাৰ ধৰি 1 বছৰ আপুনি মাইনাছ খাইছে, তো সেই মাইনাছ খোৱা বছৰটো বঢ়াই দিয়া নাই, আপোনাক প্লাছ কৰি দিয়া নাই। তো সেইটো আমাৰ দুৰ্ভাগ্য, কাৰণ এইবাৰো যদি নহয়, আৰু 2021ত নহ'লেই, এইবাৰো যদি নহয় আমাৰ অতি দুৰ্ভাগ্য হ'ম আমি। কাৰণ যিহেতু আপোনালোক সকলোৱে জানে, যিবিলাকে ইণ্ডিয়ান আৰ্মিৰ যাব বিচাৰে বা ইণ্ডিয়ান আৰ্মিৰ কিছু সৰু সৰু ইনফৰ্মেশ্যন গম পায়, কাৰণ 17.5 বছৰৰ পৰা 21 বছৰ GDত, ঠিক আছে। তো যেতিয়া 2 বছৰ তেনেকৈ মাইনাছ হৈ যায়, তো থাকিল কেইবছৰ, তো 1 বছৰত বাৰু কিছুমানৰ এক্সপিৰিয়েঞ্চ লওঁতে যায়, কিছুমানে পায়ো যায়। তো সেইটো নিজৰ ওপৰত ডিপেণ্ড কৰে, সেইটো ক'ব নোৱাৰি। কিন্তু বন্ধুসকল, মই আপোনালোকক এটা ক'ব পাৰিম যে আপোনালোকে ৰানিং কৰক, ঠিক আছে। কাৰণ হিটিপকৈ 10 মে'ৰ পৰা নহয়, হয়তো 20 মে'ৰ পৰা আৰম্ভ হ'বও পাৰে। তো সেইবাবে ৰানিং কৰক, কাৰণ 1 মাহক আপোনালোকে নোৱাৰিব। আৰু ছাপ'জ আই এম চিয়'ৰ যিসকলে যাব বিচাৰিছে তেওঁলোকে ৰানিং কৰিয়ে আছে, কাৰণ ইণ্ডিয়ান আৰ্মিৰ ৰানিং বহুত হাৰ্ড হয়, যোনে যাব খোজে তেওঁলোকে নিশ্চয় গমেই পায় সেইটো। তো 1 মাহত আপোনালোকে নোৱাৰিব, ৰানিং কৰিব পাৰে, ঠিক আছে। কাৰণ ৰানিং কৰিলে আপোনাৰ, মই কৈছোঁ, একো প্ৰব্লেম নহয় মানে, ঠিক আছে, কোনো লছ নহয়, আপোনাৰ বডিটো ফিট থাকিব, প্ৰায় ভাল এটা মানে বডিৰ ফিটনেছটো ভাল থাকে। তো সেইবাবে ৰানিং কৰিলে একো অসুবিধা নহয়। যেতিয়া ইণ্টাৰভিউ আহে আপোনালোকে কোনো টেনশ্যন নলোৱাকৈ ফ্ৰী মাইণ্ডত ইণ্টাৰভিউ দিব যাব, ঠিক আছে। তো সেইটো এটা প্ৰফিট হয়, ৰানিং কৰিব, যেতিয়া ইণ্টাৰভিউ আহে এক্সিলেণ্ট মাৰি দিব, ঠিক আছে। আৰু ৰানিং আপোনালোকে কৈ দিছোঁ, ৰানিঙৰ টাইম কিমান ধৰিব, প্ৰায় 5 মিনিটত কমপ্লিট কৰিব, ঠিক আছে। বহুতে কয় 4 মিনিট 30 ছেকেণ্ড, মই কৈছোঁ পচিবল নহয়, 4 মিনিট 30 ছেকেণ্ডত কোনোৱে নোৱাৰে। বহুতে ভিডিঅ' বনাই থাকে, ফকতীয়া ভিডিঅ', কাৰণ 4 মিনিট 45 ছেকেণ্ড 30 মিনিটত ইমান কোনো নোৱাৰে, ঠিক আছে। কাৰণ যিহেতু 300 ল'ৰা দিয়া হয় তাত দৌৰিব, ইমান পচিবল নহয়, ঠিক আছে। তো 5 মিনিটত আনিবলৈ চাব ৰানিং, 5 মিনিটত যদি আনে সেইটোৱে যথেষ্ট, ঠিক আছে। তো বাকী ৰানিং আপোনালোকে 3200 মিটাৰ ৰানিং কৰিব পূৰা স্পীডত, বহুত ৰানিং কৰিব দৰকাৰ নাই যে আপোনালোকে 7 কিলোমিটাৰ 8 কিলোমিটাৰ ৰানিং কৰিব লাগিব, তেনেকুৱা নহয়। আপোনালোকে
6 কিলোমিটাৰ ৰানিং কৰিব, সৰি 3200 মিটাৰ ৰানিং কৰিব আৰু সপ্তাহত 6 কিলোমিটাৰ ৰানিং দিব এদিন। ঠিক আছে, সেইটো অনলি কনফিডেন্সৰ কাৰণে। ঠিক আছে, তো ইমানেই। মোৰ চেনেললৈ যদি প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। বহুতে ভিডিঅ'বোৰ চাই কিন্তু ছাবস্ক্ৰাইব নকৰে চেনেলটো, তো ছাবস্ক্ৰাইব কৰিব। আমি এটা পৰিয়ালৰ দৰে কথাবিলাক আলোচনা কৰি যাম, তো সেইবাবে ছাবস্ক্ৰাইব কৰিব জিত আছাম চেনেলটো। তো জয় আই অসম।